হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও বৰ্তমান ভাল বেয়া মাজতে আছোঁ। আৰু যিহেতু আজি আমি দুদিনমানৰ আগতে যিহেতু বিহু প্ৰগ্ৰেমত আমি নাচিছিলোঁ প্ৰদৰ্শনী হিচাপে, আৰু তাতো কিবা এটা দিয়া হৈছিলে আমাক শৰাই এখনত। সেইটো কাৰণে আমিও কেইটকামান তুলি লগে ভাগে এসাঁজ খাওঁ বুলি ভাবিলোঁ আমাৰ বিহু টীমটোৱে। আৰু যিহেতু কেইদিনমান শিকাও হৈছিলে আৰু এনেকৈ খানা এটা খালে ভাল লাগিব বুলি সকলোৱে কেইটকামান আকৌ গোটাই মেলি লগাই তেনেকৈ খানা এটা খোৱা হৈছে। তাৰে এয়া খানা খাবলৈ আয়োজন কৰা হৈছে। আৰু যিহেতু ভিডিঅ'টো যোৱাকালি খানা খোৱা হৈছিলে, ভিডিঅ'টো মই আজিয়ে পষ্ট কৰিম। আৰু এইফালে আমাৰ মেইন ৰান্ধনি মাংস বনাই আছে দেই। আৰু এইফালে আমি আহিলোঁ আৰু কেইগৰাকীমান আহিবলৈ আছে, কিন্তু অহাই নাই। আমি এয়া বনাইছে আৰু খুৰীয়ে এনেকৈ মাংস, যিহেতু এই জুহালিতে এনেকৈ বনাইছে আৰু বাহিৰত। আৰু এফালে পিঁয়াজ চিয়াজ দি দিছে আৰু মাংস এফালে খৰি ৰৈ আছে, হাই বুলি কৈছে। তেনেকৈ গোটেইখিনি আমি আছোঁ আৰু বাকীখিনি আহিবলৈ আছে আৰু কেইগৰাকীমান আহিবলৈ আছে। আৰু আমিখিনি এনেকৈ গ'লোঁ আৰু এইফালে মাংস পূৰা সিজি আছে। আৰু এনেকৈ খানা খোৱাৰ মজাটোৱে বেলেগ নহয় জানো? খায়ো ভাল লাগে, এটা ফূৰ্তিও পাওঁ। আৰু যিহেতু লগৰ সমনীয়াৰ লগত এনেকৈ খানা এটা খাই ভালো লাগে। সেইটো কাৰণে ভাবিলোঁ সকলোৱে খানা এটা খোৱা যাওক। ফাইনেলি এইফালে খানা আমাৰ বনোৱা হৈ গ'ল। আজি খানা খাবলৈ ৰেডি হৈ গ'ল। এফালে মাংস বনাই আছে আৰু ভাত এতিয়ালৈকে পতাই নাই, ভাত পাতিব আৰু কেইগৰাকীমান আহিবলৈ আছে যিহেতু। তাৰপিছতে আমি এইফালে চাহ খাওঁ বুলি ভাবিলোঁ। খানা খোৱাৰ লগতে এইফালে বনাই আছে যিহেতু। এইফালে আকৌ বা এগৰাকীয়ে চাহ বনাই আনিলে, জেলেপি আৰু পপৰ সৈতে এনেকৈ লাল চাহ একাপ খালোঁ দেই সকলোৱে। ফাইনেলি মাংস এয়া সিজি গৈছে। মাংস কালাৰ দেখিছেনে? এইফালে মাংসৰ কালাৰ চাওকচোন। এইফালে ব্ৰইলাৰ মাংস আলু এনেকৈ গ্ৰেভি বনোৱা হৈছিল, লগতে দালি আৰু জাতিলাও আৰু এনেকৈ চালাড এখন, লগতে আকৌ ডিম বইল আছিল। এনেকৈ আমি খানা খাবলৈ বহিলোঁ দেই। ফাইনেলি খানা হৈ গ'ল। আৰু কেনেকুৱা লাগিছে আমাৰ টীমটো দেখি, গোটেইখিনিকে দেখি কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। আৰু এনেকৈ আমি খানা খাবলৈ বহি ল'লোঁ। আৰু যিহেতু গধূলিও হৈছে, গধূলি খানাই খোৱা হ'ল আৰু সেইকাৰণে সোনকালে এনেকৈ খাই লৈছোঁ। আৰু গোটেইখিনিয়ে ধুনীয়াকৈ বহি এনেকৈ ভিডিঅ' এটা কৰোঁ বুলি ভাবিলোঁ। যিহেতু পাছত আমি চাব পাৰিম কেতিয়াবা, আৰু ভিডিঅ'টো স্মৃতি হৈ ৰ'ব নহয় জানো? সেইটো কাৰণে এনেকৈ খানা এটা খাই বোলো ভিডিঅ' অকণমান কৰি থওঁ। এইফালে গোটেইখিনিয়ে খাই থকাত ফটো মৰাত ব্যস্ত, ফটো একপি এনেকৈ তুলি লোৱা হ'ল। আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, আৰু ইউটিউবতো মই দিওঁ, ইউটিউবতো চাব। ইউটিউবত ৰুণিকা ভ্লগছ বুলি আছে, যিহেতু ছাবস্ক্ৰাইব কৰি দিব দেই সোনকালে। পিছে আজিলৈ বাই বাই।